নমস্কাৰ বন্ধুসকল, মোৰ এইটো ফেট লছৰ সিৰিজৰ তৃতীয়টো ভিডিঅ'। আজি মই যিটো টপিকৰ ওপৰত ডিছকাছ কৰিম সেইটো মোৰ যোৱা ভিডিঅ'টোত থাকি গৈছে। মই যেতিয়া ডায়েটৰ ওপৰত কৈ আছিলোঁ, একেটা ভিডিঅ'তে গুটিসোপা কৈ দিয়া আপোনাৰ সম্ভৱ নহয়। গতিকে চাই থাকক, গোটেই সিৰিজকেইটা ভালকৈ চাব, তেতিয়া আপোনালোকে প্ৰায় গুটিসোপা কম্বাইন কৰিহে আপোনালোকে এটা প্ৰপাৰ বেনিফিট ল'ব পাৰিব। গতিকে আজি ভিডিঅ'টোত মই আপোনালোকৰ লগত ডিছকাছ কৰিম ফুড পাৰ্টিশ্যনিঙৰ ওপৰত। হয়, আমাৰ অসমীয়া সমাজত বা ভাৰতীয় সমাজত আমি কি দেখা পাওঁ? ধৰক ৰাতি ভাত খাই দিলে, তাৰপিছত ৰাতিপুৱা এনেই বিস্কুট চাহ সৰু সুৰা কিবা এটা খালে, তাৰপিছত দুপৰীয়া আকৌ ভাত খাব, আবেলি একো নাই, তাৰপিছত ৰাতি আকৌ ভাত। এই প্ৰচেছটো এটা ঠিক প্ৰচেছ নহয়, কাৰণ আমি একেবাৰতে এটা হাই কেলৰি ডায়েট লৈ লোৱাটো এইটো প্ৰায় ইমান শুদ্ধ নহয়। হয়, এনেকুৱা ডায়েট লৈও কিছুমান মানুহ বহুত বছৰ তাৰমানে সুস্থভাৱে থাকিব পাৰে, কিন্তু এইটো এটা প্ৰপাৰ ৱে নহয় আপুনি সুস্থ থকাৰ। গতিকে যেতিয়া মই ফুড পাৰ্টিশ্যনিঙৰ কথা কওঁ, তেতিয়া ধৰক আমি দুটা কথা মন দিব লাগে, আপোনাৰ ইভিনিং আৰু আপোনাৰ মৰ্ণিং ডায়েটৰ ওপৰত। হয়, আমি ৰাতি আৰু দুপৰীয়া খোৱাটোতো আমি ভালকৈ খাওঁ, কিন্তু আমি আবেলি বা মৰ্ণিং আমি খোৱাটো ইমান ঠিক নকৰোঁ। কিছুমানেতো আপোনাৰ 11-12টাত উঠে, যাৰ কাম বন একো নাই। গতিকে ফুড পাৰ্টিশ্যনিং আপোনাৰ লাইফত কিমান ইম্পৰ্টেণ্ট সেইটো অলপ চাওঁ আহক। যেতিয়া মই আপোনাৰ ফেট লছৰ পৰা অলপ আঁতৰি যেতিয়া মাছল বিল্ডিঙৰ কথা কওঁ, মাছল আপোনাৰ লছ নহ'বলৈ আপোনাৰ ল'ব লগা আপোনাৰ ডায়েটৰ কথা কওঁ, তেতিয়া মই দেখা পাওঁ আমাক চায়েন্সে কি কয়। যেতিয়া ৰিচাৰ্চাৰবিলাকৰ আমি ৰিচাৰ্চবোৰ চাওঁ, তেতিয়া তাত প্ৰতিটো ৰিচাৰ্চতে এটা কথা কোৱা আছে, আমাৰ এটা হিউমেন বডিত আমাৰ মাছল লছ নহ'বলৈ বা আমাৰ মাছল এক্সাৰচাইজৰ পিছত আপোনালোকৰ মাছল গ্ৰ' হৈ থাকিবলৈ আপোনাক প্ৰতি 3-4 ঘণ্টাৰ মূৰে মূৰে বডিক এটা প্ৰপাৰ মিল দিয়াটো দৰকাৰ। আমি ধৰক ৰাতিপুৱা কিবা এটা ডায়েট লৈছোঁ, ধৰক চাহ বিস্কুট বা তেনেকুৱা কিবা খাইছোঁ, তেতিয়া আমাৰ কি হ'ব? আমি বিস্কুটৰ পৰা আমি কি পাম? দুনিয়াৰ ময়দা, পৃথিৱীৰ চবতছে ফাল্টু প্ৰডাক্ট। এই ময়দাখিনি খাই আমাৰ পেটত গৈ জমা হৈ যায়। অৰ্থাৎ ময়দা এনেকুৱা এটা বস্তু বা ৰিফাইন কৰা প্ৰতিটো বস্তুৱে আপোনাৰ শৰীৰৰ কাৰণে বেয়া। বিশেষকৈ ময়দাটো আপোনাৰ এনেকুৱা এটা বস্তু যিটো ব্লাড চুগাৰ লেভেলটো হাই কৰি দিব আৰু আপোনাৰ পটককৈ আপোনাৰ পেটত গৈ বহি যায় বুলি ক'ব পাৰে। মই নৰ্মেল ভাষাত সেইটোৱে আপোনালোকক বুজাইছোঁ, কিয় কি আপোনালোকক মই চাইণ্টিফিক টাৰ্মবিলাকৰ লগত ৰিলেট কৰি বুজালে আপোনালোকে চাগে বুজি নাপাব। গতিকে যেতিয়া পেটত এইবোৰ জমা হৈ যায়, সেইবোৰ আমাৰ শৰীৰৰ কাৰণে বিশেষ ভাল নহয়। আৰু বিশেষকৈ পেকেজ ফুড বা প্ৰচেছ ফুড এইবিলাক আপোনালোকে দূৰত থাকক। আপোনালোকে হোল ফুড খাওক, ধৰক হোল উইথ আটাটো খালে হোল উইথ আটা খাওক, নহ'লে বা ৰাইচ যেতিয়া আপোনালোকে খাইছে তাৰ লগত আপোনালোকে দালি বা এনেকুৱা এটা খানাটো এনেকুৱা আপোনালোকৰ ডায়েটটো এনেকুৱাকৈ আপোনালোকে প্লেন কৰক, যাতে আপোনালোকে তাৰ পৰা প্ৰপাৰ কাৰ্বছ মানে কাৰ্বহাইড্ৰেট, প্ৰপাৰ প্ৰ'টিন, প্ৰপাৰ আপোনাৰ ফেটছ পায়। ফেটছো আপোনাৰ বাবে বহুত দৰকাৰ। এতিয়া মই ফুড পাৰ্টিশ্যনিঙলৈ আহোঁ। আমাৰ সমাজত কি দেখা পাওঁ? আপোনাৰ দুটা মিল, এটা ৰাতি এটা দিনত, দুপৰীয়া আপোনাৰ ৰাতিয়ে দিনে ভালকৈ এসোপা থাল ভৰাই পেলাই আপোনাৰ ভাত বা তেনেকুৱা যোনে ৰুটি খাই দিলে, বাকী গোটেই দিনটো কি খাইছে কি নগৈছে একো খেয়াল নাই। সেইটো এটা ভাল লক্ষণ নহয়। আপোনালোকে ধৰক সেই খানাটোকে ফুড পাৰ্টিশ্যনিং মানে কি? আপোনালোকে সেই ৰাতি আৰু দিনৰ এই খানাটোকে আপোনালোকে আৰু দুটা ভাগত ভাগ কৰি দিয়ক। হয়, আপোনালোকে এই আহাৰটো কমাই, অৰ্থাৎ দুপৰীয়া আৰু ৰাতি আপোনালোকে ভাত দালি এইবিলাকৰ পৰিমাণটো কমাই আপোনালোকে তাৰ জেগাত ইভিনিং আৰু মৰ্ণিং এই দুটা সময়ত আপোনালোকে এটা প্ৰপাৰ ডায়েট লওক। আপোনালোকে কি ল'ব পাৰে? ধৰক আপোনালোকৰ তাত যদি একো নাই বা প্ৰ'টিন পাউডাৰ বা এইবিলাক আপোনালোকে ল'ব নিবিচাৰে, তেতিয়াহ'লে চিড আৰু আপোনাৰ নাট সেই দুটা আপোনালোকে একমুঠি আপোনালোকে এড কৰক, বা বাদাম আৰু বুট এইটো আপোনালোকৰ সকলোৰে আছে, এই দুইটা অলপ অলপ এড কৰি দিয়ক। এড কৰি আপোনালোকে ইভিনিং তাত খাওক, মৰ্ণিং এখন ৰুটি বনাই খাওক। মই স্নেকৰ ওপৰত বা আছামিজ স্নেক্সৰ ওপৰত মই এটা ভিডিঅ' পিছত বনাম,
কিন্তু এতিয়া আপোনালোকে কথা হ'ল আপোনাৰ ফেট লছ। আপোনালোকে যেতিয়া দুটা হেভি মিল নলৈ আপোনালোকে এই মিলটোকে আপোনাৰ 4টা বা 5টা ভাগত ভাগ কৰি খাব, তেতিয়া আপোনালোকৰ এনাৰ্জিটো আপোনালোকে একেলগে পাই নাযায় বা কেলৰিটো একেলগে পাই নাযায়। আপোনালোকৰ বডিয়ে সেইটো লাহে লাহে এবজৰ্ব কৰিব আৰু আপোনালোকৰ মাসল তাত যদি আপোনালোকে প্ৰটিনৰ পৰিমাণ শুদ্ধ ৰাখে বা ফেটছৰ পৰিমাণ শুদ্ধ ৰাখে, তেতিয়াহ'লে আপোনালোকৰ শক্তিৰ লগত আপোনালোকে মাসলতো আপোনালোকৰ যিটো প্ৰপাৰ প্ৰটিন লাগে সেইটো পাব। ইয়াৰ উপৰিও মই এতিয়া অলপ এটা বেলেগ কথা কওঁ। আপোনালোকে যেতিয়া ফেট লছ কৰে, যেতিয়া ইউটিউবাৰ বা তেনেকুৱা বিভিন্ন উৎসৰ পৰা আপোনালোকে শুনিছে তেল বা ফেটছৰ পৰিমাণটো কমাই দিব লাগে, এইটো কিহৰ লগত ৰিলেশ্যন আছে বাৰু? হয়, আপুনি যদি কাৰ্বছ খালে, ধৰক যেনেকুৱাই হওক, আপোনাৰ চিম্পল কাৰ্বছ যোনটো আপোনাৰ কাৰণে ভাল নহয়, কমপ্লেক্স কাৰ্বছ যিটো আপোনাৰ কাৰণে ভাল, প্ৰটিন, সেই দুটা বস্তুত আপোনালোকৰ 1 গ্ৰামত আপোনাৰ 4 কেলৰিকে থাকে। কিন্তু যদি আপুনি এইটো বস্তুকে আপুনি ফেটত চাই, তেতিয়াহ'লে 1 গ্ৰামত আপোনালোকৰ 9 কেলৰিলৈকে থাকে। অৰ্থাৎ আপোনালোকে যদি ফেটছটো আপোনালোকে অলপো খায়, তেতিয়াহ'লে আপোনালোকে হাই কেলৰি পাব। গতিকে অইলটো আপোনালোকে কমেই ৰাখক যেতিয়া আপোনালোকে ফেট লছৰ ওপৰত টাৰ্গেট কৰিব। আপোনালোকৰ কাৰণে ফেটছ বেয়া নহয়, তাৰে গুড ফেটছ থাকে, বেড ফেটছ থাকে, কিন্তু আপোনালোকে ফেটছটো কমাই ৰাখক। আৰু ইয়াৰ উপৰিও আপোনালোকে নিজৰ ডায়েটত হোল ফুডটো ৰাখাৰ চেষ্টা কৰক। অৰ্থাৎ হোল ফুড মানে কি? এটা যেতিয়া আহাৰ আপুনি সুষম কৰে, অৰ্থাৎ ধৰক মই ধৰি লৈছোঁ আপোনালোকে ভাত খাই আছে, আপোনালোকে অকল যদি ভাতটো খায় তাত আপোনালোকৰ সকলো এমিনো এচিড নাথাকে। অৰ্থাৎ আপোনালোকে তাৰ পৰা নিজৰ বডি বিল্ডিং বা মাসল গঠন হ'ব পৰা প্ৰতিটো বস্তু তাত নাথাকে। আপুনি তাৰ লগত আপোনালোকে দালি এড কৰক বা আপোনালোকে বুট, মাহ এইবিলাক এড কৰক। তেতিয়া আপোনালোকৰ কি হ'ব, যোনটো আপোনাৰ এমিনো এচিড আপোনাৰ ভাতত নাই সেইটো দালিত আছে, দালিত নাথাকেতো ভাতত আছে, দুইটা মিলি এটা কম্বাইন ফুডৰ সৃষ্টি হ'ব। তাৰ কাৰণে আপোনালোকে এক্সট্ৰা একো ফুড ছাপ্লিমেণ্ট লোৱাৰ প্ৰয়োজন নাই। খালি নিজৰ ডায়েটটোক এটা প্ৰপাৰ ৱেত লৈ যাব চেষ্টা কৰক। নিজে চাৰ্চ কৰক, আপোনাৰ ইণ্টাৰনেটত প্ৰতিটো এনেকুৱা ভাল ভাল উৎস আছে য'ত আপোনালোকৰ কোনটো দালিত কিমান ভিটামিন, কিমান প্ৰটিন আছে সেইটো আপোনালোকে গম পাব। গতিকে আপোনালোকে ভাতৰ লগত আপোনালোকে দালিটো এটলিষ্ট ৰাখক, দালিটোৰ পৰিমাণ অলপ বেছিকৈ ৰাখক, ভাতটো অলপ কমাই দিয়ক। নহ'লে বা আপোনালোকে বাদাম আৰু বুট, তাৰমানে নাট আৰু চিড, এই দুটা বস্তু আপোনালোকে লগ কৰি খাওক। তেতিয়া আপোনালোকৰ তাতো কমপ্লিট প্ৰটিন পাব। আৰু আপোনালোকে মৰ্ণিং যদি একো খাব নোৱাৰে, এখন আপোনালোকে হোল উইথ আপোনালোকৰ ৰুটি, তাৰমানে ৰঙা আটাটো আমি যি কওঁ, এখন ৰুটি আৰু পিনাট বাটাৰ 2 চামুচ, যোনটো বজাৰত আজিকালি সহজলভ্য, সেইটো আপোনালোকে লওক। 2 চামুচ আপোনালোকে তাত ঘঁহি খাই দিয়ক। তাৰ পৰাও আপোনালোকে এটা প্ৰপাৰ ফুড পাব। গতিকে নিজৰ ডায়েটখন নিজে আপুনি প্লেন কৰিব শিকক। আপোনালোকে কোনো এনেকুৱা মানুহৰ পৰা পৰামৰ্শ নল'ব যিয়ে আপোনাক এটা ভিডিঅ' বনাই আপোনালোকক ফেট লছ কৰাৰ আপোনালোকক প্লেন কৰি আছে। হয়, আপোনালোকক কিমান কি খাব লাগে, চিকেন বেজ কিবা এগছ এইবিলাকৰ কথা কৈ আছে, সেই তেওঁলোকে আপোনালোকক, হয়, কিছুমানে আপোনালোকক প্ৰপাৰ নলেজ দিব, আপোনালোকৰ কোনটো কিমান প্ৰটিন, কিমান ভিটামিন এইবিলাক আছে, এইবিলাক আপোনাক ক'ব, কিন্তু আপোনালোকে আপোনালোকৰ দায়িত্বটো নিজে খাব লাগিব। গতিকে আজিৰ ভিডিঅ'টো ফুড পাৰ্টিশ্যনিঙৰ ওপৰত আছিল। ইয়াৰ নেক্সট ভিডিঅ'টো চাগে মই এক্সাৰচাইজৰ লগত বনাম। আপোনালোকে ডেইলি লাইফত কেনেকুৱা এক্সাৰচাইজ এড কৰি আপোনালোকৰ ফেট লছ কৰিব পাৰে বা ফেট লছ প্ৰচেছটো আগবঢ়াব পাৰে। গতিকে চাই থাকক মোৰ ভিডিঅ', ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব। তেনেহ'লে আজিলৈকে এৰিছোঁ, বাই।